মৰিগাঁৱৰ কৃষি বিষয়াৰ কাৰ্যালয়ত অভাৱনীয় ভিৰ নাই সামাজিক দূৰত্ব প্ৰশাসন নিশ্চুপ কোনো যদি পুৱতি নিশা আহিছে কোনো আহিছে দুপৰ নিশা কাৰণ ৰাতিপুৱা আহিলে লাইনত থিয় হ'বলৈ ঠাই অলপ নাপায় সেয়েহে মধ্যৰাতিয়ে আহি হাজিৰ হৈছে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত পিছে বিষয়াসকল আহিছে যথা সময়ত সেয়েহে কোনোবাজন যদি পুৱতি নিশাৰ পৰা শাৰী পাতিছে আন কোনোবাজন আকৌ দুপৰ নিশাৰ পৰা তথাপিও ২-৩ দিন বিমুখ হৈ ঘৰমুৱা হ'ব লগা হৈছে পিছে এইদৰে ৰাতিক দিন কৰি শাৰী পাতি থকাৰ কাৰণ কি জানেনে আধাৰ কাৰ্ড এখন আধাৰ কাৰ্ড লাগে এইখন হ'লেহে পাব প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাব অৰুণোদয় আঁচনিৰ ধন সেয়েহে মৰিগাঁৱত আধাৰ কাৰ্ডৰ নামত ৰাইজৰ হেতা ওপৰা দীঘলীয়া শাৰী হাজাৰ বিজাৰ পুৰুষ মহিলা অৰুণোদয় আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ হিতাধিকাৰীৰ বাবে আধাৰ কাৰ্ড কিমান জৰুৰী সেয়া স্পষ্ট নহয় সেয়া যি কি নহওক মংগলবাৰে মৰিগাঁও জিলাৰ সংশ্লিষ্ট বিভাগসমূহত দেখা গ'ল কাহানিও নেদেখা এই দৃশ্য কি প্ৰসূতি মাতৃ কি পুৰুষ কি মহিলা কি জীয়ৰী বোৱাৰী সকলো আহি পুৱা ৮ বজাৰ পৰা কাৰ্যালয়ৰ সন্মুখত ভিৰ কৰা পৰিলক্ষিত হৈছে বিশেষকৈ ভাৰত সঞ্চাৰ নিগম লিমিটেড গ্ৰামোন্নয়ন জিলা কৃষি বিভাগ ৰাজহ চক্ৰকে ধৰি চহৰখনৰ কৃতিত্বশীল বিভাগত কোনোজনে মাস্ক লগাইছে যদিও মানি চলা নাই সামাজিক দূৰত্ব কোনোবাই আকৌ মুখত মাস্ক নলগোৱাকৈ থিয় দিছে শাৰীত আধাৰ কাৰ্ড ইমান কিয় ইম্পৰ্টেণ্ট হ'ল আপোনাৰ কাৰণে আধাৰ কাৰ্ড মানে পঞ্চায়তত ঘৰ আহিছে ঘৰৰ কাৰণেও লাগে আৰু মানে লাগে আধাৰ কাৰ্ডৰ কাৰণে কিমান সময়ৰ পৰা লাইনত আছে ৰাতি পুনৰ দেখুৱাইছো চাওক কেনেদৰে এইগৰাকীৰ বুকুচাত আনগৰাকী উঠাৰ দৰে লাইন দি থিয় হৈ আছে আচলতে এখন আধাৰ কাৰ্ডৰ বাবে এতিয়া কৰোনা মহামাৰী তথা কোভিড সংক্ৰমণলৈ ভয় নাই নামানে চৰকাৰী কোভিড বিধি মৰিগাঁৱৰ পুলিং কাকতিৰ ৰিপৰ্ট টাইমছ নাও অসম